ইউটিউব চেনেললৈ আকৌ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আমি টপলাংচু নামৰ ৱাটাৰফললৈ যাবলৈ ওলাইছোঁ। চ' ভিডিঅ'টো চাই থাকক সকলোৱে। আজি এনেই ঘৰত থকাতকৈ ফুৰিবলৈ গুচি আহিলোঁ। চাই যাওক। তাত ৱাটাৰফলটো দেখাবলৈ আপোনালোকক তাত মানে যিজন টিকেট কাউণ্টাৰ আছিলে ন, সেই টিকেট কাউণ্টাৰজন মানে তাত বহি থকা নাছিলে। তাৰপিছত আমি বহুতে ৱেইট কৰিলোঁ তেখেতলৈ। তাৰপিছত তেখেত আহি নাপালে। তাত আমাৰো বহুত দেৰি হৈ আছে, সেইকাৰণে আপোনালোকক দেখাব নাপালোঁ। ত' নেক্সট টাইম আহিলে আপোনালোকক দেখাব চেষ্টা কৰিম। একদম মানে কি ক'ম আৰু, যিটো জোখত মানে আহিছিলোঁ ব্লগটো বনাবলৈ, ত' ফটোত পূৰা কমি গ'ল। তাত মানে মানুহ এজন বহি আছে, সেই মানুহজনে কৈছে যে বিনা টিকেটত সোমাব নোৱাৰে। ত' সেইকাৰণে আৰু আমি ৰখি থাকিলোঁ আৰু সেইকাৰণে গুচি আহিলোঁ। বহুতে দেৰি হৈ গ'ল, বহুত দেৰি অপেক্ষা কৰিলোঁ তেওঁলৈ, নাহিলে। নেক্সট বাৰ ভালকৈ দেখাম। যিমানটো দেখাব পাৰিলোঁ আপোনালোকে ভাল পোৱা বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু মোৰ 500 ছাবস্ক্ৰাইবাৰ হ'বলৈ আছে, আপোনালোকক সোনকালে কৰি দিয়ক। চ' আজিৰ ভিডিঅ'টো ইমানেই, বাই।